হে গাইজ, আপোনালোক সকলোলৈকে আমাৰ ইউটিউব চেনেল ভাগ্যশ্ৰী এণ্টাৰটেইনমেণ্টলৈ স্বাগতম জনাইছোঁ। আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। এতিয়া মানে মই কলেজলৈ বুলি ওলাই আহি আছোঁ। এইডোখৰ খোজকাঢ়ি যাব লাগে যিহেতু গাড়ীৰ কাৰণে। আৰু আজিৰ দিনটো মানে আমাৰ কাৰণে বহুত বিশেষ হয় আৰু গৈ আপোনালোকক সকলো দেখা যাওক। আৰু আজি আপোনালোকক আমাৰ কলেজখন দেখাম, ব'লক এতিয়া। আজি সভাৰ সভাপতি আমাৰ মহাবিদ্যালয়ৰ উপাধ্যক্ষ মহোদয়, মোৰ মৰমৰ কাকুমণি আৰু আজি সঁচাকৈ বৰ এটা আনন্দৰ দিন। তোমালোক আহিছিলা, আমি হঠাতে কেনেকৈ যাবলৈ হ'ল। যেতিয়া তোমালোকে হোৱাট ইজ নেক্সট, মই সেইদিনা সদায় ক্লাছত সোধোঁ। তোমালোকে হয়তো প্ৰত্যেকৰ লাইনবিলাক এতিয়া বেলেগ বেলেগ হৈ যাব। কোনোবা হয়তো কোনোবা ষ্টুডেণ্ট যাবা, কোনোবা আন কিবা ক'ৰ্চ কৰিবা, কোনোবাই হয়তো কিবা চাকৰি পালে কৰিবা, আৰু কিছুমানে হয়তো ঘৰত সোমাই যাবা। কিন্তু মই ঘৰত সোমাই যোৱাখিনি কথা বাৰে বাৰে কওঁ যে তোমালোকে ঘৰত সোমাই গৈ এটা হিন্দুমানতা নুভুগিবা যে তোমালোকে কিবা নহয় কিবা এটা কামত ব্যস্ত হ'বা। যিকোনো কাম তোমালোকে যিটো কামৰ দ্বাৰা তোমালোকে নিজে আত্মপ্ৰতিষ্ঠা কৰিব পাৰে, নিজে নিজৰ আইডেণ্টিটিটো বনাব পাৰা নিজৰ। কাৰণ এজনী ছোৱালীৰ কাৰণে মই ভাবোঁ আত্মপৰিচয়টো বহুত কথা। কাৰণ আৰু আত্মপৰিচয়টো যেতিয়া হ'ব তেতিয়া তোমাৰ এটা নিজৰ ববীয়াকৈ কিবা এটা ইনকম থাকিব, কিবা তোমাৰ এটা ফাইনেন্সিয়েলি তুমি অকণমান আত্মনিৰ্ভৰশীল হ'ব পাৰিবা। তেতিয়া তোমাৰ অকণমান আত্মপৰিচয় এটা ওলাব। কাৰণ বিশ্বাস মৰম আৰু যিমানখিনি আছে মানে মোৰ ভিতৰত মহত্ব কৰি সকলোখিনি দিছোঁ, আগুৱাই দিবা। হ'ব মানে ওলাই যোৱাৰ পিছত এই মানে সময়খিনিয়ে খুব প্ৰত্যাহ্বানৰ সময় মানে কি, ইয়াৰ পিছত মানে কি কৰিম কি নকৰিম মানে এটা খুব মানে দুমোজাত থাকিবা। এই সময়খিনি কিন্তু তোমালোকে ভালকৈ চম্ভালি ল'ব পাৰিব লাগিব।
এই সময়খিনিত মানে বহুত কিবা কিবি হ'ব, বেলেগ বেলেগ সকলোৱে নিজৰ নিজৰ পৰিকল্পনা আছেই চাগে, কিন্তু হ'লেও যিসকলে পাৰা পঢ়া শুনাটো গাইডেঞ্চ পোৱা নিচিনাকৈ বৰ্তাই ৰাখিবই লাগিব। পঢ়া শুনা বৰ্তাই ৰখাৰ উপৰিও গাইডেঞ্চ পোৱা নিচিনাকৈ নিজৰ যাতে মানে এটা পৰিচয় সকলোৱে সৃষ্টি কৰিব পৰা বা নিজৰ পৰিচয়টো তোমাকে নিজে সেইটো কথা মনত ৰাখিব, কাৰণ নিজৰ মানে পৰিচয়টোতে মানে সদায় মানুহক মানে আগুৱাই নিয়ে। কাৰণ আজিকালি সফল মানুহ বহুত ছাকচেছ বহুতৰে আছে, বহুতে মানে সফল হৈছে, কিন্তু সুখী সংখ্যা কমি গৈছে। গতিকে মই ভাবোঁ তোমালোক সফল হোৱা লগতে সুখী হোৱা। মোৰ দিনবোৰ মনত পৰি গৈছে। মোৰ কলেজৰ বেছি দিন হোৱা নাই, ইউনিভাৰ্চিটি এৰিয়া অহা আজি কেইমাহমান হৈছে। যিয়ে নহওক তোমালোকক খুব কম সময় লগ পালোঁ, 2 মাহ এপ্ৰিলত আহিছোঁ, ভালকৈ 2 মাহ লগ পালোঁ আৰু খুব কম সময় যদিও লগ পালোঁ। তোমালোক মোৰ জীৱনৰ প্ৰথম ছাত্ৰী আছিলা আৰু খুব কম সময় লগ পালোঁ। এনেকুৱা নালাগে যে তোমালোক অকল 2 মাহে লগ পালোঁ। মৰম দিলে
জীৱনটো কেনেকৈ চলাব তেওঁলোকৰ ভাৱনা সেইটো ওলাই গৈছে সেইটো তেওঁলোকে ভালকৈ কৰিব বিচাৰিছে কাৰণ জীৱনটো আমি কৈছোঁ ইয়াতে শেষ হৈছে তোমালোকৰ এই মহাবিদ্যালয়ৰ এই শিক্ষা আনুষ্ঠানিক শিক্ষাটোৱে শেষ হৈছে বাকী তোমালোকৰ জীৱনত বহুত আছে আৰু এইটো নহয় তোমালোকৰো আমি একেবাৰে বিচ্ছিন্ন হৈ গৈছোঁ তোমালোকে আমাৰ বোলে যিটো ক্লাছ প্ৰভাইড কৰিছোঁ কৈছে আমাৰ বেছ ওলাই গৈ আছে প্ৰত্যেকটো বেটছাই ক্লাছ প্ৰভাইড কৰি সেইখিনি আমি মনত এটা সময় হয় সময়ৰ পৰা তোমালোকৰ দূৰত্ব বহুত বাঢ়ি যায় এতিয়া আমাৰ আগতে ওলাইছোঁ আমাৰ বহুত ছাত্ৰী দূৰত্ব বহুত বাঢ়ি গৈছে যাওঁগৈ আৰু একদম পৰীক্ষা দিনা আকৌ লগেই নাপাম চবকে মই